আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ তেখেতে বড়ো সমাজৰ ভোট চেম্পিটি ড্ৰ কৰাৰ কাৰণে ডেইলি নতুন কথা মানে ৰাতিপুৱা যদি বেলেগ কথা কয় আবেলি তেখেতে বেলেগ কথা কয় আপোনালোকেও দেখা পায় এইটো কথাটো আৰু তেওঁ বড়ো জনগোষ্ঠীক একত্ৰতা কথা কৈ পেলাই চেম্পিটি ড্ৰ কৰি আমাৰ ইউপিপিএলক দায়ী লগাই পেলাই তেনে এটা ষড়যন্ত্ৰ কৰিছে। মই আপোনালোকক মিডিয়াত কওঁ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। এজন মুখপাত্ৰ হিচাপে কৈছো বিপিএফৰ কেতিয়াও মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ তেখেতে বড়ো সমাজৰ ভোট চেম্পিটি ড্ৰ কৰাৰ কাৰণে ডেইলি নতুন কথা মানে ৰাতিপুৱা যদি বেলেগ কথা কয় আবেলি তেখেতে বেলেগ কথা কয় আপোনালোকেও দেখা পায় এইটো কথাটো আৰু তেওঁ বড়ো জনগোষ্ঠীক একত্ৰতা কথা কৈ পেলাই চেম্পিটি ড্ৰ কৰি আমাৰ ইউপিপিএলক দায়ী লগাই পেলাই তেনে এটা ষড়যন্ত্ৰ কৰিছে। মই আপোনালোকক মিডিয়াত কওঁ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। এজন মুখপাত্ৰ হিচাপে কৈছো বিপিএফৰ কেতিয়াও মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ তেখেতে বড়ো সমাজৰ ভোট চেম্পিটি ড্ৰ কৰাৰ কাৰণে ডেইলি নতুন কথা মানে ৰাতিপুৱা যদি বেলেগ কথা কয় আবেলি তেখেতে বেলেগ কথা কয় আপোনালোকেও দেখা পায় এইটো কথাটো আৰু তেওঁ বড়ো জনগোষ্ঠীক একত্ৰতা কথা কৈ পেলাই চেম্পিটি ড্ৰ কৰি আমাৰ ইউপিপিএলক দায়ী লগাই পেলাই তেনে এটা ষড়যন্ত্ৰ কৰিছে। মই আপোনালোকক মিডিয়াত কওঁ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। এজন মুখপাত্ৰ হিচাপে কৈছো বিপিএফৰ কেতিয়াও মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ তেখেতে বড়ো সমাজৰ ভোট চেম্পিটি ড্ৰ কৰাৰ কাৰণে ডেইলি নতুন কথা মানে ৰাতিপুৱা যদি বেলেগ কথা কয় আবেলি তেখেতে বেলেগ কথা কয় আপোনালোকেও দেখা পায় এইটো কথাটো আৰু তেওঁ বড়ো জনগোষ্ঠীক একত্ৰতা কথা কৈ পেলাই চেম্পিটি ড্ৰ কৰি আমাৰ ইউপিপিএলক দায়ী লগাই পেলাই তেনে এটা ষড়যন্ত্ৰ কৰিছে। মই আপোনালোকক মিডিয়াত কওঁ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। এজন মুখপাত্ৰ হিচাপে কৈছো বিপিএফৰ কেতিয়াও মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ তেখেতে বড়ো সমাজৰ ভোট চেম্পিটি ড্ৰ কৰাৰ কাৰণে ডেইলি নতুন কথা মানে ৰাতিপুৱা যদি বেলেগ কথা কয় আবেলি তেখেতে বেলেগ কথা কয় আপোনালোকেও দেখা পায় এইটো কথাটো আৰু তেওঁ বড়ো জনগোষ্ঠীক একত্ৰতা কথা কৈ পেলাই চেম্পিটি ড্ৰ কৰি আমাৰ ইউপিপিএলক দায়ী লগাই পেলাই তেনে এটা ষড়যন্ত্ৰ কৰিছে। মই আপোনালোকক মিডিয়াত কওঁ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। এজন মুখপাত্ৰ হিচাপে কৈছো বিপিএফৰ কেতিয়াও মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ তেখেতে বড়ো সমাজৰ ভোট চেম্পিটি ড্ৰ কৰাৰ কাৰণে ডেইলি নতুন কথা মানে ৰাতিপুৱা যদি বেলেগ কথা কয় আবেলি তেখেতে বেলেগ কথা কয় আপোনালোকেও দেখা পায় এইটো কথাটো আৰু তেওঁ বড়ো জনগোষ্ঠীক একত্ৰতা কথা কৈ পেলাই চেম্পিটি ড্ৰ কৰি আমাৰ ইউপিপিএলক দায়ী লগাই পেলাই তেনে এটা ষড়যন্ত্ৰ কৰিছে। মই আপোনালোকক মিডিয়াত কওঁ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। এজন মুখপাত্ৰ হিচাপে কৈছো বিপিএফৰ কেতিয়াও মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ তেখেতে বড়ো সমাজৰ ভোট চেম্পিটি ড্ৰ কৰাৰ কাৰণে ডেইলি নতুন কথা মানে ৰাতিপুৱা যদি বেলেগ কথা কয় আবেলি তেখেতে বেলেগ কথা কয় আপোনালোকেও দেখা পায় এইটো কথাটো আৰু তেওঁ বড়ো জনগোষ্ঠীক একত্ৰতা কথা কৈ পেলাই চেম্পিটি ড্ৰ কৰি আমাৰ ইউপিপিএলক দায়ী লগাই পেলাই তেনে এটা ষড়যন্ত্ৰ কৰিছে। মই আপোনালোকক মিডিয়াত কওঁ আগন্ত 25 বছৰলৈ আমাৰ বিপিএফৰ লোকৰ মিত্ৰতা নহয়। এজন মুখপাত্ৰ হিচাপে কৈছো বিপিএফৰ কেতিয়াও মিত্ৰতা নহয়।